আকৌ এবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকক দেখুৱাম মা আৰু পিতাদৈ দুইয়ে মিলি কৰা ফুলনি বাৰীখন আৰু পিতাদৈ কৰা শাকনি বাৰীখন। আজি অলপো পলম নকৰি আৰম্ভ কৰোছো নহওক আজিৰ ভিডিঅ'টি। এইখন হৈছে আমাৰ ফুলনি বাৰীখন। ফুলবোৰ মায়ে ৰোৱা। ফুলপাহৰ নাম হৈছে জিনিয়া। আপোনালোকে গুগল সাৰ্চ কৰি চাব পাৰে। ৱালত লতা জাতীয় ফুল বগাইছে। কি ফুল ফুলিলেহে গম পোৱা যাব। এয়া হৈছে বগা জবা। এইপাহ ফৰগেট মি নট। ৰঙা জবা। ৰাঙল। ছালকুঁৱৰী। অপৰাজিতা ফুল। ৰঙা জবা। এতিয়া আহোঁ আমি পিতাদৈৰ শাকনি বাৰীখনলৈ। এয়া হেন্দালিত আপোনালোকে দেখিছে ভাত কেৰেলা দি থৈছে। এয়া ভাইটিয়ে কৰা গোমধানৰ খেতি। গোমধান খাব পৰা হৈছে। ৰঙা টেঙামৰা, কণবিলাহী, কুমলীয়া নৰসিংহৰ পাত। এয়া ৰঙালাও, দাংবডি, দীঘল দীঘল জলকীয়া, কলমৌ শাক, শুকলতি, কুঁহিয়াৰ সৰু হৈ আছে, বৰ্তমান খাব হোৱা নাই। এইটো হৈছে আমাৰ ৰাজহুৱা পুখুৰী, নামটো নপুখুৰী। পুখুৰীৰ কিনাৰতে আৰু এখন বাৰী আছে, তাত গাজৰ আৰু বেঙেনাৰ খেতি কৰিছে পিতাদৈয়ে। এয়া লিচু। লিচুবোৰ বৰ্তমান কেঁচা হৈ আছে। আমাৰ ফুলনি বাৰীখন আৰু শাকনি বাৰীখন কেনে পালে কমেণ্ট বক্সত জনাব। ধন্যবাদ।